নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দ্য চিক্ৰেট বিহাইণ্ড দ্য ছাকচেছ অফ দীপ মেছ AKA অসম ছ'চিয়েল মিডিয়া। কেনেকৈ তেখেতে এটা বছৰৰ ভিতৰতে 39,000+ ছাবস্ক্ৰাইবাৰ ল'বলৈ সক্ষম হ'ল। এতিয়া পলম নকৰাকৈ আহিছোঁ আমাৰ ভিডিঅ'ৰ ফাৰ্ষ্ট পইণ্টলৈ, আৰু সেয়া হৈছে বিং এ ইউনিক ক্ৰিয়েটাৰ। যি ধৰণৰ ছ'চিয়েল মিডিয়া ৰিলেটেড নিউজবোৰ অসম ছ'চিয়েল মিডিয়া চেনেলটোত আপলোড কৰা হয়, এই কনচেপ্টটো বহুত বেছি নতুন। আৰু ইণ্ডিয়াত এনেকুৱা কনচেপ্ট প্ৰথমে ক্ৰিয়েট কৰা ব্যক্তিজন হৈছে ইফ আই এম নট ৰং নিয়ন মেন, আৰু তাৰ পিছত দ্য ছেকেণ্ড মষ্ট পপুলাৰ চেনেল ইজ নিউজ বয়। এতিয়া মই এইটো ক'ব খোজা নাই যে অসম ছ'চিয়েল মিডিয়া ইজ দ্য কপি অফ নিয়ন মেন অৰ নিউজ বয়, কাৰণ তেনেকৈ ক'ব গ'লে আমি ক'ব লাগিব যে হৰপাল শইকীয়া ইজ দ্য কপি অফ BBK ভাইটছ আৰু ডিম্পু বৰুৱা ইজ দ্য কপি অফ টেকনিকেল গুৰুজী। বাট আচলতে কথাবোৰ তেনেকুৱা নহয়, কিন্তু আমি ক'ব পাৰোঁ যে অসম ছ'চিয়েল মিডিয়াৰ কণ্টেণ্টবোৰ ইনস্পায়াৰ্ড ফ্ৰম নিয়ন মেন আৰু নিউজ বয়। বাট স্ক্ৰিপ্ট এডিটিং আৰু যিটো নিউজ কালেকশ্যন, এই গোটেইখিনি তেখেতে নতুনকৈ কৰিবলগীয়া হয়। আৰু এজ এ ক্ৰিয়েটাৰ এইখিনি কৰাটো কিমান সময় আৰু ধৈৰ্যৰ প্ৰয়োজন সেইটো মই ভালদৰে বুজি পাওঁ। আৰু তেখেতৰ আটাইতকৈ ডাঙৰ এডভান্টেজটো হৈছে জিৰ' কম্পিটিশ্যন। বৰ্তমান যদি আমি অসমৰ ইউটিউব চিনটো চাব যাওঁ, আমি দেখিম যে অসমৰ প্ৰায়ভাগ ক্ৰিয়েটাৰে বৰ্তমান আইদাৰ ব্লগাৰ নহ'লে ৰোষ্টাৰ। গতিকে বৰ্তমান অসমত এই দুটা স্পেচত কম্পিটিশ্যনো বহুত বেছি হাই। আৰু আমি সকলোৱে জানো যে যিকোনো ফিল্ডত য'ত কম্পিটিশ্যন বহুত বেছি হাই হয়, তাত যদি আমি ছাকচেছফুল হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কণ্টেণ্ট বা প্ৰডাক্ট সেই ফিল্ডত অলৰেডি যিসকল ছাকচেছফুল তেওঁলোকতকৈ ফৰ চিয়'ৰ বেটাৰ হ'ব লাগিব। কিন্তু যদি আপোনাৰ কণ্টেণ্ট ইউনিক হয় আৰু তাৰ ছাপ্লাই কম কিন্তু ডিমাণ্ড বহুত বেছি হাই হয়, তেতিয়াহ'লে আপোনাৰ কণ্টেণ্ট যদি এবভ এভাৰেজো হয়, মানে 70 আউট অফ 100 হয়, তেতিয়াহ'লে আপোনাৰ ছাকচেছ হোৱাৰ চান্সটো ষ্টিল হাই থাকে। আৰু এই গোটেইখিনি লজিক এপ্লাই হয় অসম ছ'চিয়েল মিডিয়া চেনেলটোৰ ক্ষেত্ৰত। যিহেতু তেখেতৰ কণ্টেণ্ট ইউনিক আৰু ডিমাণ্ডো বহুত বেছি, কিন্তু কম্পিটিশ্যনৰ অলমষ্ট নাই বুলিয়ে ক'ব পাৰি। চ' দিছ ইজ ওৱান অফ দ্য মেইন ৰিজন অফ হিজ ছাকচেছ। এতিয়া আপুনি সুধিব যে এই চেনেলটোৰ কণ্টেণ্টৰ ডিমাণ্ড হাই কেনেকৈ? ইয়াৰ এক্সপ্লেনেশ্যনটো আছে আমাৰ ভিডিঅ'টোৰ ছেকেণ্ড পইণ্টত। এতিয়া আহিছোঁ আমাৰ ভিডিঅ'ৰ ছেকেণ্ড পইণ্টটোলৈ, ডেট ইজ হিজ কণ্টেণ্ট, মানে কাভাৰিং দ্য লাইফষ্টাইল এণ্ড কণ্ট্ৰভাৰ্চিজ অফ ফেমাছ পিপল এণ্ড ইউটিউবাৰ্ছ। ধৰি লওক কালিৰ ডেটত যদি ইউটিউবত মই মোৰ ডে টু ডে লাইফষ্টাইলটো ভিডিঅ' বনাই আপলোড দিওঁ, বা মোৰ ঘৰত বা ঘৰৰ ওচৰত কাৰ কাজিয়া লাগিছে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই যদি ইউটিউবত আপলোড দিওঁ, সেইবোৰ সোনকালে ভাইৰেল হ'ব নে আজিৰ ডেটত বিৰাট কোহলিয়ে কি কৰিলে বা ছলমান খানে কাক বেয়া মন্তব্য দিলে বা জুবিন গাৰ্গে কি বেয়া মন্তব্য দিলে তেনেকুৱা ধৰণৰ কণ্টেণ্ট বেছিকৈ ভাইৰেল হ'ব? অবভিয়াছলি চেলিব্ৰিটিবোৰৰ কণ্টেণ্টবোৰ ভাইৰেল হোৱাৰ চান্সটো সদায় বেছি থাকে ফৰ চিয়'ৰ। কাৰণ চাওক, যিসকল মানুহক আমি সদায় টিভিৰ পৰ্দাত বা মোবাইলৰ পৰ্দাত দেখি আহোঁ, তেওঁলোকৰ লাইফষ্টাইলৰ বিষয়ে জানিবলৈ বা তেওঁলোকৰ কণ্ট্ৰভাৰ্চিবোৰৰ বিষয়ে জানিবলৈ আমাৰ ইচ্ছাটো সদায় প্ৰবল থাকে। আৰু বৰ্তমান অসমত ইউটিউবত এই ৰিকুৱাৰমেণ্টখিনি ফিল কৰি আছে অসম ছ'চিয়েল মিডিয়া নামৰ ইউটিউব চেনেলটোৱে। তেখেতৰ মেক্সিমাম থাম্বনেইলতে আপুনি দেখিব যে অমুকজন চেলিব্ৰিটি অমুকক কিয় বেয়াকৈ ক'লে, অমুকজন ইউটিউবাৰৰ ওপৰত খং কিয় ধৰণৰ থাম্বনেইলছ। কিন্তু ইয়াতে আমি আটাইয়ে এটা চাবলগীয়া বস্তু হৈছে যে তেখেতৰ থাম্বনেইলত যিখিনি বস্তু দিয়া থাকে সেই আটাইখিনি বস্তু ভিডিঅ'টো মেনশ্যন থাকে। গতিকে তেখেতৰ কণ্টেণ্টবোৰ আমি ক্লিকবেট বুলি একেবাৰে ক'ব নোৱাৰোঁ। আৰু যিহেতু কণ্ট্ৰভাৰ্চিবোৰ ফেমাছ পাৰ্চনেলিটি আৰু ইউটিউবাৰৰ ওপৰত, গতিকে তেনেকুৱা কণ্টেণ্টৰ প্ৰতি মানুহৰ এটেনশ্যন হোৱাৰ প্ৰবেবিলিটিও বহুত বেছি। আৰু মোৰ এটেনশ্যন মানে হৈছে মোৰ ভিউজ আৰু ছাবস্ক্ৰাইবাৰ। আৰু এইটো হৈছে ওৱান অফ দ্য সেইকাৰণে মেইন ৰিজনছ বিহাইণ্ড দ্য ইমেঞ্চ গ্ৰ'থ অফ দিছ চেনেল কল অসম ছ'চিয়েল মিডিয়া। এতিয়া আহিছোঁ আমাৰ ভিডিঅ'ৰ থাৰ্ড পইণ্টটোলৈ, আৰু সেয়া হৈছে এভেইলেবিলিটি অফ কণ্টেণ্ট। আমি সকলোৱে জানো যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ যুগত এংগাৰ, হেট আৰু কণ্ট্ৰভাৰ্চি এই তিনিবিধ হৈছে শ্বৰ্টকাট টু পপুলাৰিটি। আৰু দিনে দিনে ক্ৰিয়েটাৰৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাই আহিছে। গতিকে যিমানে ক্ৰিয়েটাৰৰ সংখ্যা বাঢ়িব, সিমানে কণ্ট্ৰভাৰ্চি আৰু ক্ৰিয়েটাৰৰ লগত ৰিলেটেড নিউজৰ সংখ্যাও বাঢ়ি যাব, যাৰ পৰা আমি এইটো ক'ব পাৰোঁ যে এই চেনেলটোৰ কণ্টেণ্টৰ সংখ্যাও বাঢ়ি আহিব। গতিকে তেখেতৰ কণ্টেণ্টৰ অভাৱৰ আশা তেনেই ক্ষীণ। আৰু এভেইলেবল কণ্টেণ্ট থকাৰ কাৰণে তেখেতৰ ৰেগুলাৰিটি মেইনটেইন কৰাটো অসুবিধা নহয়। গতিকে এভেইলেবিলিটি অফ কণ্টেণ্টটো হৈছে ওৱান অফ দ্য মেইন ৰিজন বিহাইণ্ড দ্য ছাকচেছ অফ দিছ চেনেল। এতিয়া আহিছোঁ ভিডিঅ'টোৰ আটাইতকৈ লাষ্ট আৰু তেখেতৰ গ্ৰথৰ মেইন ৰিজনটোলৈ, আৰু সেয়া হৈছে তেখেতৰ কনচিষ্টেঞ্চি, যিটো প্ৰায়ভাগ ছাকচেছফুল ইউটিউবাৰৰ ছাকচেছৰ মেইন ৰিজন। আপুনি কনচিষ্টেণ্টলি যিমানে ভিডিঅ' আপলোড কৰি যাব, উইথ এক্সপিৰিয়েঞ্চ এণ্ড টাইম আপোনাৰ কণ্টেণ্টটো সিমান বেটাৰ হৈ গৈ থাকিব। আৰু যদি আপুনি আছাম ছ'চিয়েল মিডিয়া চেনেলটোৰে ভালদৰে চায়, উইদিন 1 year দিছ গাই হেজ আপলোডেড টোটেল 264 ভিডিঅ'ছ, যিটো দেখাত সহজ যেন লাগিলেও এজন কণ্টেণ্ট ক্ৰিয়েটাৰেহে বুজি পায় তাৰ পিছৰ কষ্টখিনি। আৰু আগতে মেনশ্যন কৰা গোটেইকেইটা পইণ্টৰ বেকবন হৈছে লাষ্ট পইণ্টটো, মানে কনচিষ্টেঞ্চি, যিটো কণ্টিনিউ ৰখাত দেখাত ইজি যেন লাগিলেও ইন ৰিয়েল বহুত বেছি কঠিন। গতিকে শেষত ভিডিঅ'টো সামৰিব গ'লে চুজিং এণ্ড ইউনিক কণ্টেণ্ট টু ক্ৰিয়েট মেকিং কণ্টেণ্টছ অন ফেমাছ পিপল
and being consistent for a long time. এই তিনিটা হৈছে মেইন ৰিজন বিহাইণ্ড দ্য ছাকচেছ অফ আছাম ছ'চিয়েল মিডিয়া। গতিকে আজিলৈকে মানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। পাৰিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব।